কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত বিএড পাঠ্যক্ৰম প্ৰৱৰ্তন কৰাৰ প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে। আজি সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰিছে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। মন্ত্ৰী ডাক্তৰ পেগুৱে কয় যে বৰ্তমান ৰাজ্যখনত কৰ্মৰত বহু শিক্ষকৰে বিএড ডিগ্ৰী নাই। মুক্ত আৰু ডিষ্টেন্স মোডত বিএড ডিগ্ৰী আহৰণৰ ব্যৱস্থা ৰাজ্যখনত নাই। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি তেওঁ কৃষ্ণকান্ত সন্দিকৈ বিশ্ববিদ্যালয়ত উপস্থিত হৈ সেই সম্পৰ্কে এখন বৈঠকত মিলিত হয়। উচ্চ শিক্ষাৰ লগতে বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰতো বিএড ডিগ্ৰীৰ প্ৰয়োজনীয়তা আছে। সেয়ে চৰকাৰে বিদ্যালয় আৰু উচ্চ শিক্ষাৰ মুক্ত শিক্ষাৰ প্ৰচলন কৰিব বিচাৰিছে। এই সম্পৰ্কত চৰকাৰে অচিৰেই SOP এখন প্ৰকাশ কৰিব। তদুপৰি এখন সেমিনাৰো অনুষ্ঠিত কৰা হ'ব। শিক্ষামন্ত্ৰী ডাক্তৰ পেগুৱে কয় যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত বিএড পাঠ্যক্ৰম প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত নেশ্যনেল কাউন্সিল অৱ টিচাৰ এডুকেশ্যনৰ অনুমোদন লাগিব। অৱশ্যে তাৰ পূৰ্বে চৰকাৰে কেইটামান চৰ্ত পূৰণ কৰিব লাগিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সম্পৰ্কত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ লগত কথা পাতিব বুলি জানিবলৈ দি মন্ত্ৰী ডাক্তৰ পেগুৱে কয় যে NCTয়ে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত বিএড পাঠ্যক্ৰম প্ৰৱৰ্তন অনুমোদন দিব বুলি তেওঁ আশাবাদী। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ নতুন ভিডিঅ' পাবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব।